হেমন্ত বিশ্ব শৰ্মাই BTCত সোমাই পেলাই যিমানে মিটিং কৰি থাকিব ইমানে আমাৰ সাপোৰ্টাৰ বাঢ়ি গৈ আছে আজিওতো BJP এই আমাৰ BPF দলত সোমাইছে UPPL নামত বাইক ৰেলী পেলাই আপোনালোকক ৰাস্তা ব্লক কৰি দিছে হয় না নহয় এইটো এনেকুৱা কৰি মানুহক মনটো জয় কৰিব নোৱাৰিব BPF দল গড়েশ্বৰ সমষ্টিত 100% জিকি আছে পৰিৱৰ্তনটো কি হ'ব শান্তি জাগাত মাৰামাৰি এইটো পৰিৱৰ্তন এই হেমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ কিবাটো এইটোই প্ৰমোদ বড়ো আৰু হেমন্ত বিশ্ব শৰ্মা দুজনে এই চুক্তিটো কৰি আনিছে বাকি NDFB 4টা গোটে এই চুক্তিত একো দেখা নাই জাষ্ট 1 ঘণ্টামান আগত মাতি পেলাই সই কৰিব দিছে মোকো সাক্ষী হিচাপে সই কৰিবলৈ দিছে হাগ্ৰামা মহিলাৰী ছাৰৰ উপস্থিতিত গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ বিশাল নিৰ্বাচনী সভা ইয়াত অনুষ্ঠিত হৈ গ'ল ইয়াত মানে কেইবা হাজাৰ দলীয় মানে সতীৰ্থ সমৰ্থকে আহি মানে ভিৰ কৰিলে আমি সকলো ৰাইজক গড়েশ্বৰবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে আৰু এনেকুৱা মানে ডাঙৰ মানে জনসভা ইয়াতে আমি সমাপ্ত কৰিম ইয়াৰ পিছত আমাৰ অন্যান্য কাৰ্যসূচী থাকিব হয়তো বাইক ৰেলী থাকিব বা চুপাবিলাকত গৈ মানে ৰাইজৰ লগত ভাৱ বিনিময় সভা আমাৰ চলি থাকিব 5 তাৰিখ 4টা বজালৈকে যেতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ সভাৰ অনুমতি আছে সেই সময়লৈকে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি থাকিব আৰু আজি ইয়াত আপোনালোকে দেখা পাইছে বিশাল মানে জনসমাগম আমি কোনো বাহিৰৰ মানে সমষ্টিৰ মানুহ ইয়াত আহি সমবেত হোৱা নাই আনকি সমষ্টিৰো বহুত মানুহ আহি উপস্থিত হ'ব পৰা নাই আৰু এটা কথা দুখ প্ৰকাশ কৰিছোঁ মই ইয়াত 5টা BTC সমষ্টিৰ মানে মানুহ আনি বাইক ৰেলী কৰিছে UPPL কাউৰুবাহা বা অন্যান্য এনেকুৱা ঠাইবিলাকত যান-জঁটৰ সৃষ্টি কৰি যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে আৰু জাগা জাগা মানুহবিলাকক তেওঁলোকে বাধা প্ৰদান কৰাৰ কাৰণে চেষ্টা কৰিলে UPPL দলে গতিকে এইটো গণতান্ত্ৰিক ব্যৱস্থাপনা নহয় গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে যাতে নিৰ্বাচনটো হৈ যায় মই তাকে প্ৰশাসন তথা সকলো দল সংগঠনক আহ্বান জনাইছোঁ গণতান্ত্ৰিকভাৱে ৰাইজে নিজৰ যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তেনে এটা পৰিৱেশ যাতে ৰাখে মই সকলো পক্ষকে মানে এই সগতে আহ্বান জনাইছোঁ আজি তাৰিখত মানে প্ৰতিদ্বন্দ্বী মানে আপ ডাউন হৈ থাকে মানে কেতিয়াবা লাগে BJPও মানে আহি যাব পাৰে নেকি এতিয়া UPPLকতো আমি দেখা নাই কাৰণ গড়েশ্বৰ টাউনৰ মানে পূব প্ৰান্তত আমি UPPLৰ কোনো কিবা এক্টিভিটি দেখা নাই এইফালে আছে বড়ো এৰিয়াবিলাকত আছে অলপ কিন্তু যিখিনি অনাবড়ো মানে অঞ্চল বা গাঁওবিলাক তাত UPPLৰ এক্টিভিটি মই কতো বিশেষ মানে দেখা নাই গতিকে সেই হিচাপে UPPL হয়তো নাহিব BJPও মানে আহিব পাৰে সেকেন্ড পজিশনত এনে ধৰণৰ লাগে এতিয়ালৈকে ক্লিয়াৰ পিকচাৰ মই মানে পাৱা নাই না এনেতো প্ৰমোদ বড়োক আমাৰ মানুহে আগৰ পৰা জানে তেওঁ যদিও তামুলপুৰৰ ৰঙিয়াতে থাকি পেলাই ইয়াত ঘূৰা ঘূৰি কৰিছে গতিকে তেওঁ আমাৰ একো মানে কিবা মডেল কিবা এনেকুৱা পিকচাৰ বা ফেক্টৰ মানে নহয় ঘৰৰ ল'ৰাৰ দৰেই মানে থাকি গ'ল ইয়াত আমাৰ যেনেকৈ কিবা কি কেম্পেইনাৰ বুলি কয় ষ্টাৰ কেম্পেইনাৰ বা এনেকুৱা UPPL দলতো ষ্টাৰ কেম্পেইনাৰ প্ৰমোদো নহয় আমাৰ হাগ্ৰামা আহিলে অলপ হ'লেও মানে মানুহৰ মাজত এটা মানে কিবা আহে ৱেভ এটা আহে কিন্তু প্ৰমোদটো এনে অলিয়ে গলিয়ে আগৰ পৰা সোমাই থাকে ইয়াত গাহৰি গঁৰালো পাতি লৈছে সৰু সুৰা কিবাতে আহি আছিল আগতে ওচৰৰ জাগাত থকা হিচাপে গতিকে গড়েশ্বৰ পৰিষদীয় সমষ্টিত প্ৰমোদ বড়ো আহিলে একো ষ্টাৰ কেম্পেইনাৰ আহা বুলি কোনো ৰাইজে মানে অনুভৱ নকৰে বা নাভাবে বা এনেকুৱা আমি দেখাও নাই এই ক্ষেত্ৰত আমাৰতো উন্নয়ন শান্তি সম্প্ৰীতি সকলো জনগোষ্ঠীৰ মিলা প্ৰীতি থাকিব লাগে ইয়াত কোনো সংঘাত অশান্তি অপ্ৰীতিকৰ যাতে ঘটনা কোনো
মানে চক্ৰই কৰিব নোৱাৰে কাৰণ ঘৰে ঘৰে বহু সমস্যা আছে অঞ্চলে অঞ্চলে সমস্যা এতিয়া বান বিধ্বস্ত আমাৰ এই থেপাৰগাঁও বগৰীবাৰী বিহাপাৰা চিনিমাৰা অঞ্চল চিৰাখুণ্ডি অঞ্চল গতিকে এই অঞ্চলত যায় যে যি জীয়াটো ভুগিছে ইয়াৰ পৰা উদ্ধাৰ কৰা এটা কঠিন প্ৰত্যাহ্বান হ'ব আমাৰ কাৰণে আগন্তুক দিনত চৰকাৰখনৰো ৰাস্তা নাই দলং নাই খেতিপথাৰ চব মানে বালা পুতি পেলাইছে গতিকে নিশ্চিতভাৱে এনে সমস্যাৰ পৰা ৰাইজক উদ্ধাৰ কৰাই আমাৰ অহৰহ চেষ্টা হ'ব মিছন হ'ব আমাৰ নিৰ্বাচনৰ মূল ইছ্যুবিলাক এইখিনিয়ে